হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ বাবে লৈ আহিছোঁ দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় নম্বৰ 2 এচিড, ক্ষাৰক আৰু লৱণ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এচিড, ক্ষাৰক আৰু লৱণৰ পৰা যোৱা 5 বছৰত মেট্ৰিক পৰীক্ষাত অহা সকলো প্ৰশ্ন উত্তৰ এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যদি তুমি আমাৰ চেনেলটো চাই আছো, অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিবা। আৰু যদি তুমি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰিছা, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো অন কৰি দিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ সকলোতকৈ আগত পোৱা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দেৰি নকৰি বোলা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইয়াৰ দ্বাৰা জনোৱা যায় যে যদি তোমালোকে দশম শ্ৰেণী বিজ্ঞানৰ অধ্যায় 1ৰ যিটো চেপ্টাৰ আছে, এই চেপ্টাৰৰ যোৱা 5 বছৰৰ প্ৰশ্ন উত্তৰ তোমালোকে পোৱা নাই, গতিকে তোমালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চেপ্টাৰৰ তোমালোকে চাব পাৰিবা। আৰু যদি তোমালোকে তথাপি বিচাৰি পোৱা নাই, তেনেহ'লে তোমালোকে অলপ ওপৰ পিনে স্ক্ৰল কৰা, তোমালোকে তলতে চাব পাৰিবা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দেৰি নকৰি বোলা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কুৱেশ্যন নম্বৰ 1ত আছে, এটা দ্ৰব্যই গুড়ি কৰি লোৱা কণীৰে খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণ পানী ঘোলা কৰে। দ্ৰৱটোৰ নাম কি? অপশ্যন আছে, অপশ্যন এ NaCl অৰ্থাৎ ছডিয়াম ক্লৰাইড, অপশ্যন বি HCl হাইড্ৰজেন ক্লৰাইড, অপশ্যন চি Li তাৰমানে Li মানে লিথিয়াম ক্লৰাইড, Cl লিথিয়াম ক্লৰাইড, আৰু অপশ্যন ডি আছে পটাছিয়াম ক্লৰাইড KCl। ঠিক আছে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি HCl হাইড্ৰজেন ক্লৰাইড। ইয়ে কি কৰে? গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে, আৰু গেছটোৱে কি কৰে? চূণ পানী গোলা কৰে। অপশ্যন 2ত আছে কি, এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰে। ইয়াৰ pH হ'ব 1, অপশ্যন বি 4, অপশ্যন চি 5 আৰু অপশ্যন ডি 10। ইয়াৰ কি হ'ব লাগিব? 7তকৈ বেছি হ'ব লাগিব, হয়নে নাই? কাৰণ এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰে, ইয়াৰ pH কি হ'ব লাগিব? 7তকৈ বেছি হ'ব লাগিব, কাৰণ ইয়াৰ এনচাৰটো হ'ব কি হ'ব? এনচাৰ ডি 10। কুৱেশ্যন নম্বৰ চি, কঠিন পানীক কোমল মৃদু পানীলৈ ৰূপান্তৰিত কৰিবলৈ ব্যৱহাৰ কৰা ছডিয়ামৰ যৌগটোৰ নাম কি? উত্তৰটো হ'ব ছডিয়াম কাৰ্বনেট। এই কুৱেশ্যনটো আহিছিল 2016 চনত। ইয়াৰ আগৰ দুটা আহিছিল 2015 আৰু 2019 চনত আহিছিল, আৰু 2 নম্বৰ কুৱেশ্যনটো আহিছিল 2016 চনত। কুৱেশ্যন নম্বৰ 4, প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখিবলৈ এটা ৰাসায়নিক সমীকৰণ লিখা। এই কুৱেশ্যনটো আছিল মেট্ৰিক পৰীক্ষা 2017 চনত আহিছিল। উত্তৰটো হ'ব জিপছামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই প্লাষ্টিক অফ পেৰিছ, এইটো প্লাষ্টিক হৈছে প্লাষ্টাৰ অফ পেৰিছ হ'ব। প্লাষ্টাৰ অফ পেৰিছ প্ৰস্তুত কৰা হয়। কি কৰা হয়? জিপছামক 273 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই প্লাষ্টাৰ অফ পেৰিছ প্ৰস্তুত কৰা হয়। এই সমীকৰণটো হ'ল কেলছিয়াম ছালফেট CaSO4ক হাফ অফ H2ওৰ সৈতে বিক্ৰিয়া কৰি কি হয়? 1/2 অফ H2O, আৰু এইটোৰ লগত দুটা মিক্স কৰি দিলে কি হ'ব? CaSO4 2H2O, অৰ্থাৎ প্লাষ্টাৰ অফ পেৰিছ উৎপন্ন হয়। ঠিক আছে, এতিয়া এইটো কুৱেশ্যন কিমান চনত আহিছিল? 2017 চনত মেট্ৰিক পৰীক্ষাত আহিছিল। এতিয়া কুৱেশ্যন নম্বৰ 5ত আছে কি, যৌগ CaOCl2 সাধাৰণ নামটো কি? Ca মানে কি? কেলছিয়াম, হয়নে নাই? O অক্সিজেন আৰু Cl2 ক্লৰিন, এই গোটেইখিনিক একেলগে কি কোৱা হয়? উত্তৰটো আহিছিল 2018 চনত। ইয়াক কি কোৱা হয়? ব্লিচিং পাউডাৰ বুলি কোৱা হয়। ঠিক আছে, এতিয়া কুৱেশ্যন নম্বৰ 6, ছডিয়াম হাইড্ৰকাৰ্বনেট দ্ৰৱ এটা উত্তপ্ত কৰিলে কি ঘটে? বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো লিখা। ছডিয়াম হাইড্ৰকাৰ্বনেট দ্ৰৱ এটা উত্তপ্ত কৰিলে কি ঘটে? বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা। উত্তৰটো হ'ব ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ দ্ৰৱ এটা তাপ দিলে ই ছডিয়াম কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে। ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ দ্ৰৱ এটা তাপ দিলে কি কৰে? কি উৎপন্ন হয়? ছডিয়াম কাৰ্বনেট, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব। বিক্ৰিয়াটো তলত দিয়া ধৰণে উল্লেখ কৰা হ'ল। 2NaHCO3 তাৰমানে ছডিয়াম হাইড্ৰজেন কাৰ্বনেটক যেতিয়া হিট কৰা হ'ব, গৰম কৰা হ'ব, কি উৎপন্ন হ'ব? ছডিয়াম কাৰ্বনেট আৰু কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব। ঠিক আছে, এইটো কুৱেশ্যন আহিছিল 2016 চনত। আৰু 7 নম্বৰ কুৱেশ্যনত আছে, pH কাক বোলে? তোমাক A আৰু B দুটা দ্ৰৱ দিয়া হ'ল। A দ্ৰৱটোৰ pHৰ মান 6 আৰু B দ্ৰৱটোৰ pHৰ মান 8। কোনটো দ্ৰৱ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি? ইয়াৰ কোনটো
আলমিক আৰু কোনটো ক্ষাৰকীয় দ্ৰৱ এইটো কোৱেশ্চন আহিছিল 2016 চনত এইটো কোৱেশ্চন আহিছিল pH কাক বোলে আমি জানো যে pH মানে হল কি পাৱাৰ অফ হাইড্ৰোজেন এইটো আমি সকলোৱে জানো কোনো এটা বস্তুত কিমান পাৰ্চেন্ট হাইড্ৰোজেনৰ ক্ষমতা আছে হেতুই হল হেই দ্ৰৱটোৰ pH এইটো আমি জানো এতিয়া আমি নেক্সট পেজত চাম এইটো এনসাৰটো কেনেকৈ দিয়া আছে চোৱা উত্তৰটো হ'ব কি কোনো দ্ৰৱত হাইড্ৰোজেন আৰু হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ পৰিমাণৰ বাবে এবিধ স্কেল উদ্ভাৱন কৰা হৈছে সেই স্কেলক pH স্কেল বুলি কোৱা হয় বা pH বুলি কোৱা হয় ইয়াত A দ্ৰৱ হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি A দ্ৰৱটো আলমিক আৰু B দ্ৰৱটো ক্ষাৰকীয় কাৰণ কি আছে A দ্ৰৱটো কি হ'ব ইয়াৰ হাততকৈ কম আছে হয়নে নাই যাৰ বাবে A দ্ৰৱটো আলমিক আৰু B দ্ৰৱটোৰ গাঢ়তা কি আছে pH কি আছে হাততকৈ বেছি অৰ্থাৎ 8 আছে সেই কাৰণে B দ্ৰৱটো ক্ষাৰকীয় ওকে আমি জানো যে কি কোনো এটা দ্ৰৱত যদি ইয়াৰ কি থাকে pH যদি 7 থাকে তেনেহলে দ্ৰৱটো কি হ'ব প্ৰখম হ'ব আৰু যদি হাততকৈ কম থাকে তেনেহলে আলমিক অৰ্থাৎ ইয়াৰ এসিডিক গুণটো বেছি আছে ঠিক আছে আলমিক মানে কি এইটো এসিডিক গুণটো বেছি আছে আৰু যদি কোনো দ্ৰৱত হাততকৈ বেছি কি থাকে pH থাকে তেনেহলে কি হ'ব সেই দ্ৰৱটো ক্ষাৰকীয় হ'ব এতিয়া কোৱেশ্চন নম্বৰ 8ত আছে প্লাষ্টাৰ অফ পেৰিছ কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় ইয়াৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা প্লাষ্টাৰ অফ পেৰিছ কি এইটো কোৱেশ্চন আহিছিল 2016 চনত এইটো কোৱেশ্চন আহিছিল প্লাষ্টাৰ অফ পেৰিছ কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় ইয়াৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা উত্তৰটো হ'ব কি কেলছিয়াম সালফেট হেমি হাইড্ৰেটক প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় কেলছিয়াম সালফেট হেমি হাইড্ৰেটক প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় এইখিনি তোমালোকে মনত ৰাখিবা কি কোৱা হয় কেলছিয়াম সালফেট হেমি হাইড্ৰেটক প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় জিপসামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে ইয়াৰ পানীৰ অণু হেৰুৱাই প্লাষ্টাৰ অফ পেৰিছ প্ৰস্তুত হয় ইয়াৰ সমীকৰণটো হল কি কেলছিয়াম সালফেট CaSO4 2H2 অর্থাৎ আর পানি ইয়াক কি করা হয় 373 উষ্ণতাত উত্তপ্ত কৰিলে কি কৰা হয় ক্যালসিয়াম সালফেট আৰু কি হ'ব হাফ অফ H2O পানী আৰু কি উৎপন্ন হ'ব প্লাস 1/2 অফ H2O আৰু পানীৰ অণু উৎপন্ন হ'ব ঠিক আছে ইয়াৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ হল ডাক্তৰে কি কৰে ভঙা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰে এতিয়া কোৱেশ্চন নম্বৰ 9 বেকিং সোডাৰ ৰাসায়নিক নাম কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় ৰাসায়নিক সমীকৰণ লিখা এইটো কোৱেশ্চন আহিছিল 2018 চনত মেট্ৰিক পৰীক্ষাৰ উত্তৰটো হ'ব বেকিং সোডাৰ ৰাসায়নিক নাম হল সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বেকিং সোডাৰ ৰাসায়নিক নাম কি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট NaHCO3 সোডিয়াম ক্লোৰাইডক এবিধ অন্যতম কেঁচা সামগ্ৰী ৰূপে ব্যৱহাৰ কৰি ইয়াক প্ৰস্তুত কৰা হয় ঠিক আছে ইয়াৰ ৰাসায়নিক সমীকৰণটো হ'ব এনেকুৱা সোডিয়াম ক্লোৰাইড NaCl + H2O অৰ্থাৎ পানী প্লাস কাৰ্বন ডাই অক্সাইড CO2 + এমোনিয়া NH3 ইয়াত কি উৎপন্ন হ'ব NH4Cl এমোনিয়াম ক্লোৰাইড প্লাস কি উৎপন্ন হ'ব সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ঠিক আছে এতিয়া 10 নম্বৰ কোৱেশ্চনটো হল প্ৰশমন বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া এইটো কোৱেশ্চন আহিছিল 2019 চনৰ মেট্ৰিক পৰীক্ষাত উত্তৰটো হ'ব যে বিক্ৰিয়াত এচিড আৰু ক্ষাৰে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাকেই প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় যি বিক্ৰিয়াত কি কৰে যি বিক্ৰিয়াত এচিড আৰু ক্ষাৰকে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে লৱণ আৰু পানী উৎপন্ন কৰে তাকে প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় অৰ্থাৎ এচিড প্লাস ক্ষাৰক সমান কি উৎপন্ন হয় লৱণ প্লাস পানী উৎপন্ন হয় তলত দুটা উদাহৰণ দিয়া আছে যেনেকৈ 1 নম্বৰত সোডিয়াম হাইড্ৰক্সাইডে কি কৰে হাইড্ৰোজেন ক্লোৰাইডৰ সৈতে বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড প্লাস কি উৎপন্ন হয় পানী উৎপন্ন হয় 2 নম্বৰত আছে CaOH2 অৰ্থাৎ ক্যালসিয়াম হাইড্ৰক্সাইডে কি H2SO4 ৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে ক্যালসিয়াম সালফেট প্লাস H2 উৎপন্ন কৰে অৰ্থাৎ পানী উৎপন্ন কৰে কোৱেশ্চন নম্বৰ 11 তোমাক তিনিটা পৰীক্ষা নল দিয়া হৈছে হিয়তৰ এটাত পাতিত পানী আন দুটাত ক্ৰমে এটা এসিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে যদি তোমাৰ কেৱল ৰঙা লিটমাছ কাগজ নীলা কাগজ দিয়া হয় তেন্তে প্ৰতিটো পৰীক্ষা নলত এটা দ্ৰৱসমূহ চিনাক্ত কৰিবা
এইটো কুৱেশ্যন আহিছিল এইটো তোমালোকৰ কুৱেশ্যন কোন চনত আহিছিল এইটো দিয়া নাই কিন্তু এইটো 2018 চনত আহিছিল ঠিক আছে এইটো 2018 চনত অহা কুৱেশ্যন এইটো উত্তৰটো হ'ব এটা এই ক্ষেত্ৰত ৰঙা লিটমাছখনক সূচক হিচাপে ব্যৱহাৰ কৰি যিটো দ্ৰৱত লিটমাছৰ বৰণৰ কোনো পৰিৱৰ্তন নহয় সেইটো পৰীক্ষা নলীত এচিডৰ দ্ৰৱ থাকিব কাৰণ এচিডে ৰঙা লিটমাছৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় এচিডে কি নেপেলায় ৰঙা লিটমাছৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় কিন্তু কি কৰে এচিডে কি নীলা লিটমাছক ৰঙা কৰিব পাৰে কিন্তু ৰঙা লিটমাছক কেতিয়াও নীলা কৰিব নোৱাৰে ঠিক আছে আনহাতে যিটো পৰীক্ষাৰ দ্ৰৱই এচিডৰ ৰং বেঙুনীয়া বুলীয়া কৰিব সেইটো প্ৰথম দ্ৰৱ হ'ব বুলি পাতিত পানীত হ'ব ঠিক আছে যিটো পৰীক্ষানলীত দ্ৰৱই ৰঙা লিটমাছৰ ৰং নীলালৈ পৰিৱৰ্তন কৰিব সেইটো এচিডৰ দ্ৰৱ থাকিব ঠিক আছে যিটো পৰীক্ষানলীৰ কি দ্ৰৱই ৰঙা লিটমাছৰ নীলা ৰঙলৈ পৰিৱৰ্তন কৰিব সেইটো কি এচিডৰ দ্ৰৱ থাকিব এইখিনিতে এই তালিকাত প্ৰকাশ কৰা হ'ল পাতিত পানীয়ে কি কৰে ৰঙা লিটমাছৰ কাগজ কি কৰে ৰঙৰ পৰিৱৰ্তন বেঙুনীয়া বুলীয়া কৰিব আৰু কি কৰিব এচিডৰ দ্ৰৱ কি কৰিব সূচক হ'ব ৰঙা লিটমাছে কি কৰে এচিডৰ দ্ৰৱই ৰঙা লিটমাছক কি কৰে ৰং পৰিৱৰ্তন কৰিব নোৱাৰে আৰু 3 নম্বৰত ক্ষাৰকীয় দ্ৰৱই কি কৰে ৰঙা লিটমাছৰ নীলা ৰঙলৈ পৰিৱৰ্তন কৰে এইখিনি হ'ল আনসাৰ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ আয়োজন যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে তেনেহ'লে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আগন্তুক ভিডিঅ'বোৰ তোমালোকে সম্পূৰ্ণৰূপে চাই থাকিবলৈ বেল আইকনটো অন কৰি দিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ সকলোতকৈ চাব পৰা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি তোমাৰ নৱম আৰু দশম শ্ৰেণীৰ প্ৰশ্ন উত্তৰসমূহ বিচাৰি পোৱা নাই তেনেহ'লে তোমাৰ ডেছক্ৰিপশ্যনত চেপ্টাৰ ৱাইজ লিংক দিয়া আছে তোমালোকে চাব পাৰিবা আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ বিভিন্ন পৰীক্ষামূলক অসম কম্পিটিটিভ এক্সাম বিভিন্ন প্ৰশ্ন উত্তৰ এইটো চেনেলত দিয়া আছে তোমালোকে চাব পাৰিবা গতিকে থেংক ইউ ফৰ ৱাচিং থেংক ইউ অল ষ্টুডেণ্টছ এণ্ড ডিয়াৰ ফ্ৰেণ্ডছ